প্ৰথম কোশ্চিন পথৰু ঘাটৰ ৰণ কেতিয়া হৈছিল? ইয়াৰ উত্তৰ হ'ল 1894 চনত। নেক্সট কোশ্চিন ফুলগুৰিৰ ধেৱা কেতিয়া হৈছিল? ইয়াৰ উত্তৰ হ'ল 1861 চনত। নেক্সট কোশ্চিন বংগৰ পৰা অসম কেতিয়া পৃথক হৈছিল? ইয়াৰ উত্তৰ হ'ল 1874 চনত। নেক্সট কোশ্চিন শ্বিলঙত অসমৰ ৰাজধানী কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ল 1864 চনত। নেক্সট কোশ্চিন অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল? ইয়াৰ উত্তৰ হ'ল 1873 চনত। নেক্সট কোশ্চিন অসম মহিলা সমিতিৰ জন্মদাতা কোন? ইয়াৰ উত্তৰ হ'ল চন্দ্ৰপ্ৰভা শইকীয়ানী। নেক্সট কোশ্চিন অসমৰ ছাত্ৰ সমাজক সংগঠিতকৰণত কোনে নেতৃত্ব প্ৰদান কৰিছিল? ইয়াৰ উত্তৰ হ'ল দেশপ্ৰাণ চন্দ্ৰনাথ শৰ্মা। নেক্সট কোশ্চিন মানৰ প্ৰথম অসম আক্ৰমণ কেতিয়া হৈছিল? ইয়াৰ উত্তৰ হ'ল 1817 চনত। নেক্সট কোশ্চিন নেফাৰ বৰ্তমান নাম কি? ইয়াৰ উত্তৰ হ'ল অৰুণাচল। নেক্সট কোশ্চিন ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰ কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ল 1826 চনত 24 ফেব্ৰুৱাৰীত। নেক্সট কোশ্চিন প্ৰথম অসমীয়া বাতৰি কাকতৰ নাম কি? ইয়াৰ উত্তৰ হ'ল অৰুণোদয়। নেক্সট কোশ্চিন অৰুণোদয় কেতিয়া আৰু কোন ঠাইৰ পৰা প্ৰকাশ পাইছিল? ইয়াৰ উত্তৰ হ'ল 1846 চনত শিৱসাগৰৰ পৰা। নেক্সট কোশ্চিন মহাত্মা গান্ধীয়ে কেতিয়া অসম ভ্ৰমণ কৰিছিল? ইয়াৰ উত্তৰ হ'ল 1921 চনত। নেক্সট কোশ্চিন ডেভিড স্কট কোন আছিল? ইয়াৰ উত্তৰ হ'ল অসমৰ জ্যেষ্ঠ কমিশ্যনাৰ। নেক্সট কোশ্চিন প্ৰথম ছাদুল্লাহ মন্ত্ৰীসভাৰ সদস্যৰ সংখ্যা কিমান আছিল? ইয়াৰ উত্তৰ হ'ল 5 জন। নেক্সট কোশ্চিন কোন চনত কেপ্টেইন ৱেলছে অসমলৈ আহিছিল? ইয়াৰ উত্তৰ হ'ল 1792 চনত। নেক্সট কোশ্চিন ডেভিড স্কট কোন দেশৰ মানুহ আছিল? ইয়াৰ উত্তৰ হ'ল ইংলেণ্ডৰ। নেক্সট কোশ্চিন প্ৰথম ঘূৰণীয়া মেচ মেলত অসমক প্ৰতিনিধিত্ব কোনে কৰিছিল? ইয়াৰ উত্তৰ হ'ল চন্দ্ৰধৰ বৰুৱাই। নেক্সট কোশ্চিন কোন চনত নামনি অসম ব্ৰিটিছ সাম্ৰাজ্যৰ লগত চামিল কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ল 1828 চনত। নেক্সট কোশ্চিন কোন চনত উজনি অসমক ব্ৰিটিছ সাম্ৰাজ্যৰ লগত চামিল কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ল 1838 চনত। নেক্সট কোশ্চিন 1861 চনত অসমত সংঘটিত হোৱা কৃষক বিদ্ৰোহটোৰ জনপ্ৰিয় নাম কি? ইয়াৰ উত্তৰ হ'ল ফুলগুৰিৰ ধেৱা। নেক্সট কোশ্চিন মণিৰাম দেৱানক কোন চনত ফাঁচি দিয়া হৈছিল? ইয়াৰ উত্তৰ হ'ল 1858 চনৰ 26 ফেব্ৰুৱাৰীত। নেক্সট কোশ্চিন 1858 খ্ৰীষ্টাব্দৰ পিছত ব্ৰিটিছে অসমত প্ৰৱৰ্তন কৰা প্ৰথম কৰবিধ কি আছিল? ইয়াৰ উত্তৰ হ'ল টিকট কৰ। নেক্সট কোশ্চিন আছাম এছ'চিয়েশ্যন কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ল 1903 চনত। নেক্সট কোশ্চিন আছাম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ উত্তৰ হ'ল প্ৰভাত চন্দ্ৰ বৰুৱা।